শেষত মাত্ৰ এটা কবিতাৰে মোৰ ভাষণ সামৰণি মাৰিম। হঠাতে ঘটি যায়, পটককৈ আহি যায়, চটককৈ মাৰি যায়, খটখট কৰি যায়, চুচৰাই লৈ যায়, দেহাটো ভাঙি যায়, তেজবোৰ বৈ যায়। একেৰণে একেতে যে মানুহৰ প্ৰাণ নাই, জীৱনৰ কাম নাই, মৰিবলৈ ভয় নাই, ফৰজ জমাই আহি যায়, তুলি লৈ গুচি যায়, চন্তৰি আহি যায়। অহু কাণে পহু কাণে শুনি শুনি মনে মনে বল 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 বল। বিদেশী যোৱা নাই, স্বদেশীৰ স্থান নাই, ভোটাৰ তালিকা নাই, বিদেশীৰ ভোট পাই জনতাৰ ঘৰ ভাঙি গাড়ীত বহি যায়, আগে পিছে ৰঙালাই ঘূৰাই ঘূৰাই যায়, পুলিচৰ মিঠা মাতে গম গমাই যায়, সমাই যায়। আৰু বেলি যোৱা বেলি এই বেলি বৰ বেছি খেলি মেলি। বিত্ত বিভাগ নাই, বিভাগত ছাৰ নাই, ছাৰ ঘৰত নাই, দেখ যায় কাৰোৱে খবৰ নাই, টকা খাই চুবাই চুবাই খায়, পেট পুৰাই খায়, মেট বঢ়াই খায়, উদৰত ঠাই নাই, ট্ৰাংকত ঠাই নাই, মজিয়াত ঠাই নাই। ধন্যবাদ। ইনকলাব জিন্দাবাদ।